শেষ চিঠি। মা, ক্ষমা কৰিবি, দেউতাক দুখ নকৰিবলৈ কবি। মই নোৱাৰিলোঁ তহঁতৰ বিশ্বাসৰ ভেটিত থিয়ৰি সাফল্যৰ হাঁহি মাৰিব। মই সহিব পাৰোঁ ব্যৰ্থতাৰ কেঁচা ঘাঁহ, বাস্তৱৰ নিষ্ঠুৰ আছোঁ। কিন্তু মোৰ সপোন ভগা বেদনাৰ জুই তহঁতো যে দাহ যাবি, কেনেকৈ চাই থাকোঁ তহঁতৰ আশাবোৰৰ মৰিশালীখন? কেনেকৈ সহ্য কৰোঁ তহঁতে মোক লৈ চিৰকাল তপত চকু পানী নিগৰুৱা? মই ভাগৰুৱা মা, জিৰাবলে মোক মানৱতাৰ চৰম হেতেলি। মা, মোক ক্ষমা কৰিবি, দেউতাক দুখ নকৰিবলৈ কবি। সময় আৰু সমাজৰ দ্বাৰা ধাৰা খাই মোৰ মা ভুল হৈ গৈছিল। মই প্ৰেম আৰু মদৰ পাৰ্থক্য নুবুজিলোঁ, মৃত্যুক জীৱনৰ বিকল্প বুলিলোঁ। মা, মই ফিজিক্স কেমেষ্ট্ৰিৰ বজাত হাউৰি যোৱা নাছিলোঁ, কিন্তু মই তাৰ সংকীৰ্ণতাৰ মাজতেই বুৰি থাকিব নোৱাৰিলোঁ। এখন বিশাল ৰঙা কাষত উৰাৰ হেঁপাহেৰে পাখি মেলি দিয়া মনে আজি কান্দিছে অকলে। সমাজৰ তীক্ষ্ণতাত প্ৰাঙৰি মোৰ সপোন, হেৰাল প্ৰতিজন আপোন। মই জানো তোৰ অন্তৰত এতিয়াও জ্বলি আছে মোৰ সত্তাৰ অৱশেষ। মোক ক্ষমা কৰিবি মা, মই ভোগবাৰিতা যান্ত্ৰিকতাৰ আখৰা চলাবলৈ অসমৰ্থ। মই যেন অত্যাধুনিকতাৰ নৈত অহেতুক জাজি। মই পৃথিৱীৰ বাবে অযোগ্য মা, অযোগ্য।